নমস্কাৰ মই নিশ্চয় আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো পিছে ভাল। আজি মই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু আজিৰ ভিডিঅ'টো মই মোৰ মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু মই মোৰ মাৰ ঘৰত আছোঁহি। আৰু আজি ইয়াতে কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গা পা ধুই মেলি আজৰি হ'লোঁ, ভাত পানীও খালোঁ আৰু খাই মেলি এতিয়া এনেই আৰু বাগানৰ ওচৰতে ৰখি আছোঁ। পাপাই বাগানৰ মাজে মাজে তামোলো লগাই দিছে। ভাল লাগে যিহেতু সেউজীয়া পৰিৱেশ আৰু তাকে আৰু এইপিনে চাওকচোন হ'লে পাপাই তামোল গছবিলাকত জালুক আৰু পাণ দুয়োটাই লগাই দিছে। ইয়াতে কিন্তু জালুক বেছি আছে, পাণো আছে। কিছুমান গছত পাণ আৰু জালুক দুয়োটাই লগাই থোৱা আছে। কোনখিলা পাণ আৰু কোনখিলা জালুক পাণ ধৰিব পৰা নাযায়। আৰু এইবোৰে আৰু কৰি থাকে আৰু নিজৰ ঘৰৰ কাৰণে হয়। ভাল লাগে চব পিনে সেউজীয়া। আৰু এইজোপা চাওকচোন হ'লে কিমান ডাঙৰ এজোপা জালুক গছ, তামোল গছজোপাৰ একেবাৰে ওপৰলৈকে গৈছে। আৰু এইজোপা হৈছে নাচপতি। ইয়াতে নাচপতি কিন্তু লাগিছে ঢেৰি নাই লগা, ক'ৰবাত এটা দুটা লাগিছে। আৰু এইপিনে পাপাই জালুক গছ লগাই দিছে, আকৌ জালুক পাণ দুয়োটাই আছে। চাহ গছৰ মাজে মাজে তামোল লগাই দিছে। আৰু এইজোপা হৈছে পাণ গছ, এইজোপা বহুত ডাঙৰ পাণ গছ হয়। আৰু এতিয়া পাপাই কি কৰিব লৈছে আপোনালোকক দেখাওঁচোন, ব'লক চাওঁ কিনো কৰিছে। পাপাই কৰিব লৈছে এইটো এটা ডাঙৰ গাঁতটোত তামোলখিনি পুতিব লৈছে। তামোল যিহেতু পকিলে পুতি পেলাই থ'ব। আৰু তামোল গাঁতটোত ঢালিলেই অকল এতিয়া মাটি দি পেলাই পুতি দিলে হৈ যাব। আৰু এইবোৰে কৰি আছে আৰু এইপিনে চাওকচোন হ'লে পাপাই কুচিয়া গাঁত এটাত বৰশী দি থৈছিলে কেঁচু লগাই পেলাই, আৰু কুচিয়া এটা লাগি গ'ল। বৰ বেছি ডাঙৰ নহয়, পিছে সৰুৱে হয়। এইপিনে মোৰ মায়ে তাঁত বৈ আছে, চাদৰ লগাইছিল ন? এইখন অলপ দেৰি মই বৈ লওঁ। আৰু আমি এতিয়া সকলোৱে ফেনৰ তলত বহি আছোঁ। আৰু মই ঘৰলৈ অহা কাৰণটো হৈছে এখেত মোৰ দাদা, আৰু ই ভৰিত দুখ পাইছিলে আৰু ইয়াৰ ভৰিটো অপাৰেশ্যন কৰিছিলে। তাৰ বাবে আমি চাবলৈ আহিছিলোঁ। আৰু ভাল হৈছে বাৰু, টাইম লাগিব অলপ দিন শুকাবলৈ। আৰু তাকে আৰু শুকাব আৰু লাহে লাহে। আৰু এতিয়া আমি সকলোৱে বহি পেলাই চাহ খাব লৈছোঁ। আৰু এইজনী মোৰ মা, আৰু এইপিনে পূৰা মোবাইল চোৱাত ব্যস্ত হৈছে। চাহটো খাই লওঁ আৰু এতিয়া আমাৰ ঘৰলৈ বৌহঁত আহিছে, ছোৱালী দুজনী লৈ। আৰু এইপিনে চাওকচোন হ'লে ইমান বেছি মৰম লগা পোৱালীজনী। আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।